ছাত্ৰ-ছাত্ৰীসকল ইউটিউবৰ এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ 7 নম্বৰ অধ্যায় গ্লিমছেছ অফ ইণ্ডিয়াৰ ছেকেণ্ড পাৰ্টটো আলোচনা কৰিব লৈছোঁ। পাঠটোৰ নাম হ'ল কুৰ্গ আৰু ইয়াৰ লেখক হ'ল লোকেছ এব্ৰল। পাঠটো আৰম্ভ কৰাৰ আগতে মই এটা ধাৰণা দিব বিচাৰিছোঁ যে কুৰ্গ হৈছে কৰ্ণাটক ৰাজ্যৰ এখন সৰু পাহাৰীয়া জিলা, যাক কৰ্ণাটকৰ এখন প্ৰকৃত হিল ষ্টেচন বুলিও কোৱা হয়। Coorg is coffee country, famous for its rainforest and spices. Coorg হৈছে কফিৰ দেশ, যিখন বিখ্যাত ইয়াৰ ৰেইনফৰেষ্ট অৰ্থাৎ স্পাইচেছ অৰ্থাৎ বৰ্ষাৰণ্য আৰু মছলাৰ বাবে। কফিৰ দেশ বুলি এইকাৰণে কোৱা হৈছে যে ইয়াত অধিক মাত্ৰাত কফি উৎপাদন হয় আৰু ইয়াৰ বহুত অঞ্চল কফি বাগানেৰে ভৰ্তি। এতিয়া আমি পাঠটোলৈ আহিছোঁ। মিডৱে বিটুইন মাইসোৰ and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God. মাইসোৰ আৰু সাগৰীয় উপকূল অঞ্চল মংগালোৰৰ মাজত বহি থকা এখন সৰু স্বৰ্গৰ টুকুৰা নিশ্চিতকৈ ভগৱানৰ ৰাজ্যৰ পৰাই লাহে লাহে বতাহে কঢ়িয়াই আনিছে। ড্ৰিফটেড মানে বতাহত কঢ়িয়াই অনা। অৰ্থাৎ লেখকে কুৰ্গ ঠাইডোখৰক স্বৰ্গৰ লগত তুলনা কৰিছে। This land of rolling hills is inhabited by a proud race of martial men, beautiful women and wild creatures. এই বাগৰি অহা পাহাৰটিৰ মাটিত বাস কৰে এটা গৰ্বিত জাতিয়ে, য'ত আছে যুদ্ধত অংশ লোৱা বীৰসকল, সুন্দৰী তিৰোতাসকল আৰু বিভিন্ন বনৰীয়া জীৱ-জন্তু। Coorg or Kodagu, the smallest district of Karnataka, is home to evergreen rainforest, spices and coffee plantations. Coorg, যাৰ আন এটা নাম হ'ল কোডাগু, কৰ্ণাটকৰ আটাইতকৈ এখন সৰু ৰাজ্য। এই ঠাইডোখৰ চিৰসেউজীয়া বৰ্ষাৰণ্য আৰু বিভিন্ন মছলা আৰু কফি বাগানৰ ঘৰ। Evergreen rainforest cover 30% of this district. অৰ্থাৎ চিৰসেউজীয়া বৰ্ষাৰণ্যই জিলাখনৰ 30% কভাৰ কৰি আছে। এভাৰগ্ৰীণ মানে চিৰসেউজীয়া আৰু ৰেইনফৰেষ্ট মানে অতিপাত বৰষুণৰ ফলত সৃষ্টি হোৱা অৰণ্যসমূহ। During the monsoons, it pours enough to keep many visitors away. মনচুন মানে বাৰিষা ঋতু, অৰ্থাৎ বাৰিষা ইয়াত যথেষ্ট বৰষুণ হয়, যি ইয়াৰ ভিজিটৰ বা পৰ্যটকসকলক আঁতৰাই ৰাখে। The season of joy commences from September and continues till March. সেইকাৰণে কৈছে যে বাৰিষা নাহে তেনেহ'লে পৰ্যটকসকল কোন সময়ত আহে? অৰ্থাৎ আনন্দৰ ছিজনটো আৰম্ভ হৈছে, কমেন্সেছ মানে আৰম্ভ হোৱা ছেপ্টেম্বৰৰ পৰা আৰু ই মাৰ্চলৈকে চলি থাকে। The weather is perfect with some showers thrown in for good measure. বতৰ বৰ সুন্দৰ হয়, showers thrown in অৰ্থাৎ কিছু কিছু বৰষুণ হয়, for good measure অৰ্থাৎ ভাল পৰিমাণৰ কাৰণে। The air breathes of invigorating coffee. ইনভিগৰেটিং অৰ্থাৎ এনাৰ্জেটিক, শক্তিশালী কৰা। বতাহত থাকে শক্তিশালী কৰিব পৰা কফিৰ গোন্ধ। Coffee estates and colonial bungalows stand tucked under tree canopies in prime corner. কফিৰ বাগানবোৰ আৰু শাৰী শাৰী বাংলোবোৰ কুৰ্গৰ মুখ্য, প্ৰাইম মানে মুখ্য, কৰ্ণাৰ মানে চুক কোণ বুজাইছে যদিও ইয়াত দিশ বুলি ক'লেও হ'ব, মুখ্য দিশবোৰত গছৰ আঁৰ লৈ মজবুতিৰে থিয় হৈ আছে। The fiercely independent people of Coorg are possibly of Greek or Arabic descent. Fiercely মানে খঙাল, ভয়ংকৰ। এই ভয়ংকৰ স্বাধীন মানুহবিলাক সম্ভৱতঃ গ্ৰীক বা আৰবিক বংশধৰ।
As one story goes, a part of Alexander's army moved south along the coast and settled here when return became impractical. যেনেকৈ এটা গল্প আছে যে আলেকজেণ্ডাৰৰ আৰ্মি যেতিয়া সকলো ঠাইতে যুদ্ধ কৰি ঘূৰি ফুৰিছিল তেতিয়া এটা সময়ত এনেকুৱা হ'ল যে তেওঁলোকৰ মাজৰ এটা অংশ উভতি যোৱাটো অসম্ভৱ হৈ পৰিল। তেওঁলোকে These people married amongst the locals and their culture is apparent in the martial traditions, marriage and religious rites which are distinct from the Hindu mainstream. তেওঁলোকে উপকূলৰ দাঁতিয়ে দাঁতিয়ে আহি দক্ষিণৰ কুৰু অঞ্চল পালেহি আৰু তাতেই নিগাজিকৈ থাকিবলৈ ল'লে। এই লোকসকলে স্থানীয়সকলৰ মাজেৰে বিয়া কৰাই তেওঁলোকৰ সংস্কৃতিৰ বিভিন্ন ৰূপ স্পষ্টৰূপে তেওঁলোকৰ সামৰিক পৰম্পৰা, যুদ্ধশৈলী, বিবাহ আৰু ধৰ্মীয় কাম কাজত দেখা যায়, যিবোৰ হিন্দুৰ পৰা যথেষ্ট পৃথক। মেইনষ্ট্ৰীম মানে হৈছে অৰিজিনেল কালচাৰৰ পৰা বহুত পৃথক তেওঁলোকৰ, অৰ্থাৎ তেওঁলোকৰ ৰীতি নিয়মত গ্ৰীকৰ অলপ ঠাঁচ দেখা যায়। The theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Kodavas. তেওঁলোক আৰবৰ অৰিজিন হয় বুলি ছাপোৰ্ট কৰাৰ কাৰণটো হ'ল যে কডাভাছসকলে, অৰ্থাৎ কুৰ্গৰ বাসিন্দাসকলক কডাভাছ বুলি কোৱা হয়, কুৰ্গৰ বাসিন্দাসকলে কঁকালত এডাল এম্ব্ৰইডাৰীড বেল্ট মাৰে যিডালক কুপিয়া বুলি কোৱা হয়। মই ফটো দেখুৱাইছোঁ, তোমালোকে চাবা। সেই বেল্টডাল আৰবিয়ান আৰু কাৰ্ড অৰ্থাৎ ইছলামিক দেশৰ লোকসকলে পৰিধান কৰা কুফিয়াৰ লগত একেই। Coorgi homes have a tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers. কুৰ্গৰ ঘৰবিলাকত অতিথি পৰায়ণৰ এটা পৰম্পৰা আছে। হস্পিটেলিটি মানে অতিথি পৰায়ণতা, আৰু তেওঁলোকে ৰিকাউণ্ট কৰি অৰ্থাৎ বাৰে বাৰে শুনাবলৈ ইচ্ছা কৰে তেওঁলোকৰ সন্তান আৰু পিতৃসকলৰ সাহসিকতা, ভেলৰ মানে সাহসিকতাৰ লগত জড়িত থকা বিভিন্ন কাহিনী। অৰ্থাৎ কুৰুসকলৰ পুৰুষসকল সাধাৰণতে বহুত সাহসী আছিল আৰু তেওঁলোকৰ বহুত অৱদান আছে আৰু তেওঁলোকক বহুতো সন্মানেৰে সন্মানিত কৰা হৈছে। ভাৰতীয় সেনাবাহিনীত ৰেজিমেণ্ট মানে আৰ্মি বা পল্টন, কুক ৰেজিমেণ্টেই হৈছে আটাইতকৈ সুসজ্জিত দল। And the first chief of the Indian Army, General Cariappa, was a Coorgi. আটাইতকৈ ডাঙৰ কথা হ'ল যে ভাৰতীয় আৰ্মীৰ প্ৰথম মুখ্য সেনাধ্যক্ষজনী আছিল কুৰ্গ, অৰ্থাৎ কুৰ্গী আছিল, আৰু তেওঁৰ নামটো আছিল, আমি সাধাৰণতে তেওঁক জেনেৰেল কৰিয়াপ্পা বুলিয়ে জানো। তেওঁ ছবিখনো মই তোমালোকক এয়া হৈছে জেনেৰেল কৰিয়াপ্পা। তেওঁ কুৰ্গী আছিল আৰু প্ৰথম ভাৰতীয় মুখ্য সেনাধ্যক্ষ আছিল। Even now, Kodavas are the only people in India permitted to carry firearms without a license. আৰু এতিয়াও ভাৰতত কডাভাছসকলেই একমাত্ৰ লোক যিসকলক গোটেই ভাৰতবৰ্ষৰ আৰ্মছ অৰ্থাৎ অস্ত্ৰ শস্ত্ৰ, বন্ধুক ইত্যাদি ৰখাৰ পাৰ্মিশ্যন আছে, তাকো উইদাউট লাইচেন্স অৰ্থাৎ লাইচেন্স নোহোৱাকৈ। সকল কুৰ্গৰ আজি পাঠটোৰ মই ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী অংশলৈ আন এটা ভিডিঅ'ত মই তোমালোকৰ মাজলৈ আকৌ আহিম। ধন্যবাদ।